Hi, sweetie. Hi. Hi, Deha. Hi, Chona. Itu kenapa? Hai, kau dia. Hai, kau dia. Hai, kau dia. Hai. Hai, 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 hai. Dusta bali. নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ডিচেম্বৰ ভালে কুশলে গৈছে 31 2022 এয়া এতিয়া মই ভিডিঅ' শ্বুট কৰিছোঁ ৰাতি 10:30টাত এবাৰ তেনেকৈ আমাৰ একো হোৱা নাই পতা মেলা বাকী মিষ্টাৰ ক'ৰবাত গৈছিলে অহা নাই চ' আমি মাক জীয়েকে এনেকৈ বিচনাতে শুবলৈ ৰৈ আছোঁ আহিবকে যিহেতু আহি পোৱাহি নাই আৰু সেইকাৰণে ভাবিলোঁ যিও 1 জানুৱাৰী যোৱা হৈছিলে আমাৰ পিকনিক কিন্তু এবাৰ ক'তো যোৱা নহয় চ' ভাবিলোঁ এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি থওঁ কাইলৈ একো স্পেচিয়েল নহ'লেও কি হয় কি নহয় হাসি থাম দিনটো তো পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ প্লিজ ভিডিঅ'টো শেষলৈকে চাব চাই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব এয়া আমাৰ জিউ দুষ্ট ছোৱালীজনী ৰাতি দেৰিলৈকে টোপনি নধৰে যোৱাবাৰটো তাই এনেকুৱা দিনত সৰু আছিলে ভালেই আছিলে কাপোৰৰ উমত সোমোৱাই ৰাখিব পাৰিছিলোঁ কিন্তু এবাৰ নাথাকে তাই খোজকাঢ়িব পৰা হ'ল জনা হ'ল ওলাই মেলি যেনি তেনি যাব পাৰে কাপোৰখন দিও যদি তাই উল্টি গৈ সেইফালে পৰি থাকেগৈ মানে তাই বেলেগ বস্তু হৈছেগৈ আৰু বুজাব নোৱাৰা আখতি হৈছে মানে এতিয়া তো এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ কাইলৈ কি কৰোঁ কি নকৰোঁ দেখাম গুড মৰ্ণিং হেপী নিউ ইয়েৰ 2023 এয়া মৰ্ণিং টাইমত এতিয়া মই বনাব লৈছোঁ আলু বিলাহী মটৰ আৰু সুৰাকৈ পুৰি খাম ত' ভাবিলোঁ শ্বৰ্টকৈ হোৱাকৈ কিবা এটা চব্জি বনাই লওঁ এয়া তেলতে চব দি মেলি থৈয়ে দিম আৰু কি হয় কি নহয় খাওঁতেহে গম পামগৈ আৰু ভিডিঅ' বনাম বুলি বনোৱাই নহ'লগৈ সেয়া দেখিলেই ভাজি বনাইছিলোঁহে দেহা উঠিলে যাৰ কাৰণে তাই আমনি কৰিলে আৰু মই তাতে আধাতে আধৰুৱা কৰি এৰি থৈ আহিব লগা হ'ল আৰু সেইখিনি পিছত মায়ে কমপ্লিট কৰিলে চ' ভিডিঅ' কৰা নহ'ল প্লাছ মায়ে পুৰি বনালে পুৰি চুৰি খালোঁ তাৰপিছত মই দেহাক অ'টছ বনাই খোৱালোঁ যিখিনি তাই আধা খালে আধা নাখালে তাৰপৰা দেউতাকে মিঠাই আনিলে নতুন বছৰ বুলি মিঠাই চিঠাই খালোঁ কিন্তু তাই নাখালে বাৰু মিঠাই অকণো তাৰপিছত আমি আকৌ ভাত চাত খাই মেলি আজৰি হৈ এতিয়া তাই শুলে আৰু মই সেয়া অকণমান মোৰ জোৰ ফণিওৱাই নাছিলোঁ গম পায়নে ইমান নতুন বছৰ নতুন দিনতো এতিয়াই ফণিয়াই মেলি আজৰি হৈছোঁ এতিয়া 3টা বাজি গ'ল একো কৰাই নহ'ল যিহেতু তেনেকৈ ভিডিঅ'ও কৰা নহ'ল বাকী ৰাতিলৈ চাওঁ কি হয় মানে বেলেগ একো নহয় জাষ্ট পনীৰ চনীৰ আনি থোৱা আছে বনাই মেলি খাম আৰু মানে আচলতে আমাক খুৰী ঢুকাইছিলে সেইকাৰণে সকাম যোৱা নাই যিহেতুকে 18 তাৰিখে সকাম আছেহে যাৰ বাবে আমাৰ নিৰামিষ চলি আছে
18 তাৰিখৰ পিছতহে মাছ মাংস খাব পৰা হ'ব। ত' এতিয়া এনেকেই, সেইকাৰণে ক'তো যোৱা হোৱা নাই, কিবা কৰা হোৱা নাই, খোৱা হোৱা নাই। এতিয়া বনাব লৈছোঁ মই পনীৰ মোৰ ষ্টাইলত। মোৰ ষ্টাইল বুলি নহয় বাৰু, চবেই বনাই চাগে এনেকৈ। তথাপিতো মই যিকোনো কেনেকৈ বনাই খুৱাওঁ দেখাওঁ আজি বোলে। এয়া কেৰাহী পাতিলোঁ, তেল দিলোঁ, তেলখিনি গৰম হৈছে নাই মই অকণমান পিঁয়াজ দি টেষ্ট কৰি চাইছোঁ। যিহেতু তেলখিনি গৰম হ'ল, গোটেই পিঁয়াজখিনি মই তাতে দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। ভজা হোৱাৰ পিছত ইয়াতে মই আদা নহৰুখিনিও ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজ খাইছে ধুনীয়াকৈ। এতিয়া মই ধুনীয়াকৈ তেলখিনি ৰখাই পিঁয়াজখিনি কাঢ়ি ল'ম। এতিয়া মই ভাজিছোঁ আদা নহৰুখিনি ইয়াতে ধুনীয়াকৈ ভাজি ল'ম। ভাজি এক্সট্ৰাকৈ ধুনীয়াকৈ খুন্দি ল'ম। একেখিনি তেলতে মই ব্যৱহাৰ কৰিছোঁ ইয়াতে বাটাৰ দি এতিয়া মই ধুনীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি ল'ম। মই বাটাৰত পনীৰ ফ্ৰাই কৰি খাই বিৰাট ভাল পাওঁ। বাকী কোনে কেনেকুৱা পায় জনাবচোন। এতিয়া মই ইয়াতে দিছোঁ দালচেনি, ইলাচি, সেইখিনি অকণমান আধা সিজা হ'বলৈ দিম। এতিয়া মই ইয়াতে দিম বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে পাৰিলে মিক্সিত দি ল'ব, তেতিয়া জল্দি সিজে। আমাৰ মিক্সিটো অকণমান বেয়া হৈ আছে, চ' সেইকাৰণে মই কাটিয়ে ল'লোঁ, উপায় নাই।
এয়া দিছোঁ হালধি এইখিনি ধুনীয়াকৈ এতিয়া সিজাই ল'ম এতিয়া দিম ইয়াতে মছলা মই পনীৰ মছলাৰ পৰা আদি কৰি সকলো মছলাই লগতে এড কৰি দি দিছোঁ আপোনালোকে যি মছলা খায় কম বেছি পৰিমাণে দি দিব এয়া তেজপাত মই তেলত দিম বুলি আনিছিলোঁ কিন্তু পাহৰি গ'লোঁ এয়া এইখিনি ৰেডি এতিয়া দিম ইয়াত পানী আৰু ইয়াত পনীৰ এইখিনি এতিয়া অলপ সময় ধুনীয়াকৈ উতলিবলৈ দিম सबसे इम्पोर्टेंट चीज दिबले मैं पाहरी गलो দিব লাগিছিলে তেলত আৰু দিছো এতিয়া পানীত ভাবিছো কি নিদিলো এয়া এয়া আমাৰ পনীৰ ৰেডি লাষ্টত তিনটা বস্তু দিব আছে ভেৰি ইম্পৰ্টেণ্ট কেতিয়াও নাপাহৰিব পনীৰ বনালে তো এয়া হৈছে ঘিৰ ঘিৰ ধনিয়া আৰু বাটাৰ এই তিনটা বস্তু দি বনাব বিৰাট টেষ্টি লাগে মই ভাল পাওঁ বেলেগে কেনেকুৱা পায় সেইটো নাজানো বাৰু আৰু ইয়াতে ইম্পৰ্টেণ্ট কথাটো হ'ল এতিয়া মই নিমখ নাই দিয়া নিমখ দিলোঁ সোৱাদ অনুসৰি দিব নিমখ কম বেছি কোনে কিমান খায় দেখি ভালো ভালো লাগিছে খাবলে কিন্তু খাবলে কেনেকুৱা হয় জানাম বাৰু টেস্টি ইয়ামি পানীৰ ফ্লাং কিস্তা কৰি দি আমি খানা পিনা খাই বৈ আজৰি হৈ এতিয়া আহিছোঁ বিছনালৈ কেইটা বাজিলে 10টা বাজিলে এয়া দিনটো ইমান বেছি একো কৰা নাই জাষ্ট এনে জীৱ এপিছত চাব পৰাকৈ স্মৃতি হিচাপে ৰাখি দিলোঁ পনীৰ খাই মোক খুব বেছি ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব
যেনে আমাৰ দুষ্টজনী ৰাতি ক'ত বগাই ফুৰিছে চোৱা চোৱা শুব লাগে বোলে বিছনাখন 10 পাকমান ঘূৰিছে এনেকৈ সেইফালে গৈ ক'ৰবাত পৰিবেগে খবৰ আছে নাই দুষ্ট দুষ্ট